আজি আমাৰ ৰাইজ আৰু আমাৰ বড়ো ছাত্ৰ সন্থা বড়ো নেশ্যনেল ষ্টুডেণ্টছ ইউনিয়ন আজি যে নেশ্যনেল হাইৱে কাৰিগাঁৱত আহি পেলাই আমি এটা প্ৰটেষ্ট কৰিছোঁ আৰু ইয়াত যোৱাকালি আমাৰ যি ঘটনা হৈছে সেই ঘটনা যে আমাৰ একজন বড়ো যুৱক যেটো মাৰি পেলাই এটা হত্যা কৰা হৈছে ইয়াৰ এগেইনষ্টত আমি আজি সেই কাৰিগাঁৱত এই নেশ্যনেল হাইৱেটো বন্ধ কৰিছে আৰু ইয়াত আমি আজি এটা ডিমান্ড কৰিছে কোনে কোনে ইয়াত জড়িত আছিল সেইটো আমাৰ প্ৰশাসনত এইটো ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু তাক আইনমত সাজা দিব লাগে আৰু কোনে কোনে ইয়াত ডাইৰেক্টলি ইনভলভ আছে তাক আমি প্ৰশাসনৰ ৰিকুৱেষ্ট কৰিছোঁ তাক ইমিডিয়েটলি এৰেষ্ট কৰি পেলাই তাক ফাঁচি দিব লাগে আৰু জাষ্টিছটো পাব লাগে আৰু তেতিয়ালৈ এই কালপিটো মানে প্ৰণত নাহে তেতিয়ালৈ আমাৰ প্ৰটেষ্ট আৰু আন্দোলনটো হৈ থাকিব আৰু আমাৰ কালি টুমৰো আমিতো সাৰা BTCৰ বন্ধ দিম এইটো আমাৰ পৰা বড়ো ছাত্ৰ সন্থাৰ পৰা আমি এইটো মেছেজটো দিয়া হৈছে আৰু আমি এই 24 ঘণ্টাৰ মাজত প্ৰশাসনৰ আমি ৰিকুৱেষ্ট কৰিছোঁ যে গোটেই কালপিটো মানে ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে আৰু কোনে কোনে ইনভলভ আছে তাক ডাইৰেক্টলি লাইফ ইমপ্ৰিজনমেণ্ট প্লাছ তাক ফাঁচি দিব লাগে সেইটো আমাৰ ৰিকুৱেষ্ট থাকিছোঁ करेंगे ना बोल रहे हैं आपने अरेस्ट किया शिलिंदरपुर सिनेमा ইয়াত গ্লোবল লগা হৈছে সেইটো হ'ল ফাটৰ লাগিছে ফাটৰ লগাৰ পিছত এতিয়া পাথৰ লাগিছে আমি কালি ৰাতি 19 জন মানুহকে ধৰিছোঁ এইটো কালি ৰাতি পৰা ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ এতিয়া আমাৰ ফালে পৰা আমি মানুহজনকে বুজাই আছোঁ কি এইটো পুলিচকে আইনমতো কাম কৰিব দিয়ক আৰু আমি সিচুৱেশ্যন কন্ট্ৰোল কৰি আছোঁ ইয়াতে বহুখিনি পুলিচত মানুহ আছে ইতিমধ্যে 19 জন মানুহ ধৰিছোঁ আৰু ধৰি আছোঁ আমি 19 জন মানুহ ধৰিছোঁ আমি ধৰি আছোঁ এতিয়া আমাৰ তাত আহি আছে আপডেটটো আমি অলৰেডি ৰাতি আমি 19 জন মানুহ ধৰিছোঁ এতিয়া আমি আৰু মানুহ ধৰি আছোঁ ভিতরে যাম না
नहीं लेगा मैडम, बार बार बोल रहे हैं। हम न्याय चाहिए। ये न्याय होगा। क्रिमिनल को पकड़ो और फांसी की तरीके से होगा। न्याय कोइटा पर्यंत होगा। न्याय तो कितना डोरी को क्रिमिनल चलिए कितना दिन को क्रिमिनल आप लोग साइड में होइए। नो जस्टिस Honey,